উদ্ভিদ বিজ্ঞান বিভাগৰ প্ৰাচীৰ পত্ৰিকা নেচাৰ উন্মোচন আজি মৰাণ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া প্ৰাচীৰ পত্ৰিকা নেচাৰখনি উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা নীলিমা তালুকদাৰ। আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মিতালী কোঁৱৰে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বৰঠাকুৰ, মধুমালা শইকীয়া প্ৰাণী বিজ্ঞান বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপিকা মীনাক্ষী পাত্ৰ, গণিত বিভাগৰ ৰাণুমণি বৰুৱা, উদ্ভিদ বিজ্ঞান বিভাগৰ দেৱজানী পাটগিৰি, মামণি ফুকন, ঋতুৰাজ বৰুৱা আৰু পিংকী গগৈ। পূবালী চুতীয়া আৰু ৰশ্মিৰেখা নেৱাৰৰ সম্পাদনাত প্ৰকাশ হোৱা পত্ৰিকাখনি সুন্দৰকৈ সজাই তোলা শুভ্ৰজিৎ পাল, মিতুজ দে, গৌৰাংগী টুবুনিচা, ৰিমঝিম কছাৰী, ৰিমঝিম বৰগোহাঁই, আৰ.চি. প্ৰাপ্তি, নন্দিতা নিতুমণি, অনুপম অপূৰ্ব, মুছফিন, ৰমেশ ভাস্কৰ, প্ৰাণজিৎ, পালকী প্ৰিয়া আৰু বিভাগৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, পত্ৰিকাখনি সহকাৰী সম্পাদিকা প্ৰণামীয়ে আঁত ধৰা অনুষ্ঠানত এইবাৰ ব্ৰহ্মপুত্ৰ উৎসৱত বিভিন্ন বিভাগত 16টাকৈ পুৰস্কাৰ বুটলি অনা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। অনুষ্ঠানত ছাত্ৰ প্ৰণৱজ্যোতি গগৈয়ে এটি সুন্দৰ কবিতা পাঠ কৰে। সদশেষত নেচাৰৰ প্ৰতিষ্ঠা সংখ্যাৰ পৰা জড়িত হৈ মুখ্য ব্যৱস্থাপক হিচাপে থকা ভানু প্ৰভা শইকীয়াই যোৱা 25 বছৰে যিসকল ছাত্ৰ-ছাত্ৰী তথা ব্যক্তি আৰু শিক্ষকে সহায় সহযোগিতা আগবঢ়াই আহিছে সকলোকে আন্তৰিক ধন্যবাদ জনোৱাৰ লগতে নেচাৰৰ প্ৰতিষ্ঠাপক সম্পাদক ৱাজিব আহমেদক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে।